হেল্ল' এভৰিৱান, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আৰ্লি মৰ্ণিং গ'লোঁ ভাইটিক থ'বলৈ, যিহেতু তাৰ এক্সাম আছিলে। মই গ'লোঁ আৰু মোৰ লগৰজনে ভাইটিক থ'বলৈ গ'লোঁ। ভাইটিয়ে এক্সাম দিলে, এক্সামো শেষ হ'ল, আমিও ঘৰলৈ উভতিলোঁ। আৰু এই বাদ্যযন্ত্ৰবিধৰ কি নাম আপোনালোকে যদিহে জানে কমেণ্ট কৰি জনাব দেই। ঘৰলৈ আহি ফ্ৰেছ হৈ নামাজখিনিও পঢ়ি ল'লোঁ। তাৰপিছত দেৰি নকৰাকৈ গ'লোঁ ইফতাৰী যা যোগাৰ কৰিবলৈ। আৰু আজি ইফতাৰীৰ প্ৰথমটো আছিল কেক বনোৱা, বানানা কেক। তো মই এটা বানানা কেক বনাই ল'লোঁ। তাৰপিছত বনালোঁ মাছ আৰু আনফালে বনালোঁ চিকেন, ক্ষীৰ পায়স যি বুলি কয়। তাৰপিছত পকৰীও বনালোঁ আৰু লগতে পোলাও অকণমান বনাইছোঁ। পোলাওৰ ক্লিপটো বাৰু লোৱা নহ'ল, যিমান কিটচেনত জল্দি নোসোমাওঁ কিয় দৌৰা-দৌৰি লাগিবই। আৰু আনফালে লগৰটোৱে বগৰী আনি দিলে। আৰু ফাইনেলি আমাৰ ইফতাৰী যা যোগাৰ হৈ গ'ল। আজি 11 নম্বৰ ৰোজাটো ভালে ভালে পাৰ হ'ল আৰু বেছি দিন নাই ৰোজা পাৰ হ'বলৈ। চকুৰ পলকতে টাইমবোৰ গৈ আছে। যি কি নহওক বাৰু, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে লগ পাম।